বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভ্লগ ভিডিঅ' লৈ। আৰু বৰ্তমান আহিছোঁ মই পাণবাৰীলৈ। আৰু মোৰ পিছপিনে চাওঁগৈ, সকলোৱে চিনিয়ে পায় পাণবাৰী মন্দিৰটো। আমি ভিতৰলৈ সোমাই যাম অলপ পাছত। আপোনালোকৰ প্ৰতিটো দৃশ্য দেখুৱাই থাকিম, আপোনালোকে সেইটোহে সকলোকে চাই থাকক। ধূপ জ্বলাম, উদয় হৈ আছে মোৰ লগত। সেইফালে চা হাই কৰি দিম। এইপিনে চাওক আপোনালোকে কালী মন্দিৰটো। এতিয়া ধূপ জ্বলাম, আপোনালোকে চাই থাকক। ভিতৰলৈ সোমাই আহিছোঁ আৰু এয়া চাওক আপোনালোকে চাৰিওফালে পূজা কৰি ল'লোঁ। এইপিনে চাওক বাহিৰৰ পৰা একবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এইপিনে চাওক আৰু মোৰ বন্ধুবোৰে চেল্ফি উঠি আছে, কি ধুনীয়া। আমি ঘৰত যাব ওলালোঁ। এইপিনে অভিজিত দা আছে, অভিজিত দা এইপিনে কেজেদি ভাই হাই কৈ দিয়ে এইবাৰ যাম। তাকে গুণজিত দা আছে, মৃদুল দা আছে, এইপিনে আমাৰ ৰ'ব। এতিয়া আমি ঘৰত যাম, ঘৰত যাব ওলালোঁ। কাৰণ সন্ধিয়া হৈ যাব, এন্ধাৰ হৈ যাব। আৰু চাওক এবাৰ